আপোনালোকে শুনিবলৈ গৈ আছে ৰিপুঞ্জ বৰাৰ কবিতা হোষ্টেল ৰেগিং। হয় দাদা, সোমাব পাৰোঁনে? আজি প্ৰথম দিন মোৰ। পথাৰৰ পৰা চিধাই অভিযন্তালৈ কল্পনাৰ সযোজন বাট বগাই পাইছোহি এই ঠাই। দেউতাই নোৱাৰে কৰিব পিজিৰ বহন, ভনীজনী লোঘনে মৰিব ঘৰত। হয় দাদা, দিম কাইলৈ মুখস্থ হোষ্টেলৰ সকলোৰে ঠিকনা, আৰু দিম কলেজৰ সন্মুখৰ শ্বহীদ বেদীত লিখি থোৱা বীৰত্বৰ শ্লোগান, সকলো দিম। আজি ৰাতিটো যাবলৈ দিয়ক মাত্ৰ। গাঁৱৰ পৰা অহা নাজানো কাঁহীত হাত ধুলে কিমান অপৰাধ হয়। হয় দাদা, ময়ে ধুম সমস্ত কাঁহী বাতি, মাক লৈ নিদিব কেৱল ইমান সস্তীয়া গালি। আজি 2 বছৰে তেওঁৰ সকলো ধাৰি পাতি। হয় দাদা, হয় দাদা, হয় দাদা, আপুনি কোৱা সকলো নিৰ্ভুল। মোক আজিলৈ যাবলৈ দিয়ক, ঔষধৰ সময় হ'ল। আধা পেটি শৈশৱেৰে জীৱন কটোৱা শৰীৰত পিত্তৰোগ আজীৱন। হয় দাদা, কাইলৈৰ পৰা নগ্ন হ'ম, লগৰীয়াৰ কমৰত ধৰি ৰেল খেলি দেখুৱাম। শিৱ হৈ বৰ দিম আলমিৰাৰ ওপৰৰ পৰা, সামৰি ল'ম দুচকুৰে চিগাৰেটৰ ধোঁৱা। মেলেৰিয়া ধৰি দিম বিচনাৰ তলৰ পৰা, তৃতীয় লিংগৰ ভংগীমাত নাচি দেখুৱাম। ইনহি লগনে আনি দিম গাঁৱত দেখি নোপোৱা চিগাৰেট, ৰঙা পানী। কাইলৈ পুনৰ মাথা মালিচ দিম পকেটৰ পইচাৰে নৱৰত্ন তেল আনি। আজিলৈ এৰি দিয়ক, সময় হৈছে ঔষধৰ। আৰু আনৰ পৰা হ'লেও দেউতাক ফোন এটা কৰি ক'ব জানো নালাগিব, ইয়াত সকলো সমিল মিলে ককাইৰ ভাইৰ দৰে জীয়াই আছো বুলি। নহ'লে ঈশ্বৰেও এদিন দাদাহঁতৰ পুণ্য কৰ্ম দেখি স্বৰ্গত নৱাগতৰ বাবে ৰেগিঙৰ পৰিকল্পনা নকৰিব জানো? দাদা, আজিলৈ এৰি দিয়ক, কাইলৈ মোৰ সমস্ত ব্যক্তিগত কথা সাবিস্তাৰে কম। আপোনাৰ হৈ প্ৰস্তাৱ কৰি দিম প্ৰথম ভাল লগা প্ৰিয় বান্ধৱীক। আজিলৈ এৰি দিয়ক দাদা, এৰি দিয়ক। ৰাতি বহুত হ'ল, এৰি দিয়ক।